আছে এইটো কোনো বঞ্চিত কৰিব নোৱাৰে সেইকাৰণে আজি আমাৰ ২৬ নং দৰংগাজুলিত নিৰ্বাচনী প্ৰচাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে আমি ইয়াত আয়োজন কৰিছোঁ। অনলি এটাই VCDC হয়, ২ পশ্চিম কুমাৰীকাটা VCDC ছিংগল VCDCত ইমান বিশাল আজি ৰাইজে ওলাই আহিছে। ইয়াৰ কাৰণে মই আংগাৰগাটাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ যি উপস্থিতিয়ে এইটো প্ৰমাণ কৰিলে যে ২২ ছেপ্টেম্বৰ হ'বলগীয়া যি নিৰ্বাচন, এই নিৰ্বাচনত দৰংগাজুলিৰ পৰা UPPৰ জয় নিশ্চিত। আৰু ইয়াৰ কাৰণে মই দৰংগাজুলিবাসীক এতিয়াই মই অশেষ মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ দৰংগাজুলি সমষ্টিত UPPৰ প্ৰাৰ্থী হিচাপে ২৮ৰ পৰা ৩০,০০০ ভোট লৈ ইয়াত নিশ্চিতভাৱে জয়ী হ'ম। আজিৰ তাৰিখত প্ৰতিদ্বন্দ্বিতা আছে, আমাৰ তিনিকণীয়া হ'ব। তথাপিও আমি যিমান গম পাইছোঁ আমাৰ কণ্টেষ্ট BPFৰ লগত হোৱাৰ বহুত সম্ভাৱনা আছে।